আনন্দভাৱে আমাৰ এই সংগ্ৰাম কেনেদৰে আগবাঢ়ি যাম, কেনেদৰে প্ৰস্তুতি চলাব লাগিব তেখেতে আহ্বান জনাব। সংগ্ৰামী সতীৰ্থসকল, আপোনালোক আটাইলৈ এই সংগ্ৰামৰ অভিনন্দন জ্ঞাপন কৰিছো। ইয়াত সমবেত হোৱা এই 15ৰ পৰা 20,000 মানুহেই শেষ মানুহ নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। এইখিনি মানুহৰ লগত অসমৰ আৰু 1 লাখ শিক্ষক সমবেত হৈ আছে বুলি আপুনি জানি লওক। কেন্দ্ৰ চৰকাৰে আপোনালোকৰ শিক্ষা বিভাগক পইচা নিদিয়াৰ সিদ্ধান্ত লৈছিল। বিটিআৰ মিলাব নোৱাৰাৰ কাৰণে অসম চৰকাৰক কেন্দ্ৰ চৰকাৰে শিক্ষাৰ পুঁজি নিদিয়াৰ কাম আৰম্ভ কৰিছিল। আপোনালোকৰ সন্মান ৰক্ষাৰ্থে আপোনালোকে এই সকলক ঠিকাভিত্তিকভাৱে নিযুক্তি দিছিল আৰু আজি এই শিক্ষকসকলৰ নিয়মীয়াকৰণৰ প্ৰসংগত আপোনালোকে বাৰে 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 মূৰ তুলচলা খুৱাইছে। এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপুনি যোৱাকালি নিশাও এটা টিভি চেনেলত কৈছিল যে আমি আলোচনালৈ আহিব লাগে। কালিও আমি আপোনাক মনত পেলাই দিছিলো যে 2018 চনৰ 19 জুন তাৰিখে আপোনালোকে আমাৰ লগত কৰা আলোচনাত এই শিক্ষকসকলৰ ৰেগুলাৰাইজেশ্যন কৰিম বুলি এটা প্ৰতিশ্ৰুতি দিছিল। এই বিগত বছৰটোত এইজনো শিক্ষকক ৰেগুলাৰাইজ কৰিব নোৱাৰাৰ অপৰাধত আপুনি পদত্যাগ কৰক। আপুনি ড্ৰাইভাৰৰ লাইচেন্সৰ লগত তুলনা কৰে। আমি কৈছিলো যে আপোনাৰ ৰিজনীটো শুদ্ধ হোৱা নাই, আপুনি এই ৰিজনীটো উঠাই লওক। সজৰে ঘোষণা কৰিলে মোৰ ৰিজনীটো কি হৈছে বেলেগ। কেইদিনমান পিছতে অজিত ভূঞা ডাঙৰীয়াৰ আগত স্বীকাৰ কৰিলে যে ৰিজনীটোৰ বিষয়ে আমি বিতৰ্ক কৰাৰ ফল আছে। আমি আগতেই কৈছিলো আপুনি সেই ৰিজনীটো উঠাই লওক বুলি। এতিয়াও এই মঞ্চৰ পৰা কৈছো আপুনি সেই ৰিজনী উঠাই লওক। লাজ লাগে। নতুন শিক্ষানীতিৰ প্ৰস্তাৱনাসমূহ পঢ়িলে আপোনালোকে গম পাব। তাত স্পষ্টভাৱে কোৱা হৈছে আজিৰ তাৰিখত ভাৰতবৰ্ষত 1,19,303খন বিদ্যালয় এজনীয়া বিদ্যালয় হৈ আছে। তেনেহলে অসমত আমি কৈ আছো আজিৰ তাৰিখত প্ৰায় 5,000 বিদ্যালয় এজনীয়া হৈ আছে। আমি কৈ আছো আমাৰ তথ্য মতে অসমত এতিয়াও 500তকৈ বিদ্যালয় শিক্ষকবিহীনভাৱে চলি আছে। আপোনালোকে শিক্ষা অধিকাৰ আইন প্ৰতিষ্ঠা কৰিছে আৰু এই শিক্ষা অধিকাৰ আইনৰ 30% আপোনালোকে কাৰ্যকৰী কৰিব পৰা নাই। তাৰ অপৰাধত আপোনালোকে পদত্যাগ কৰক। ছাত্ৰ ছাত্ৰীৰ ঐক্যহাত দিব পৰা নাই। ছাত্ৰ ছাত্ৰীসকলক বছৰৰ পিছত বছৰ ধৰি ঐক্যহাতৰ পৰা আপোনালোকে বঞ্চিত কৰি ৰাখিছে। 6 মাহীয়া পৰীক্ষা শেষ হ'ল, ল'ৰা ছোৱালীয়ে এতিয়াও কিতাপ সম্পূৰ্ণ কৰি পোৱা নাই। তাৰ কাৰণে আপোনালোক জগৰীয়া নহয়। আৰু আপুনি আমাক কয় শিক্ষামন্ত্ৰী ডাঙৰীয়া যে অনুশাসন ভংগ কৰিলে আপোনালোকে ব্যৱস্থা ল'ব। ব্যৱস্থা তেনেহলে গোটেই শিক্ষকক আজিৰ তাৰিখতে বৰখাস্ত কৰক। চিন্তা নকৰিব, আমি এই কথাখিনি দায়বদ্ধ। যেতিয়ালৈকে অসমত এই ঠিকাভিত্তিক শিক্ষকসকলক ৰেগুলাৰাইজেশ্যন কৰা নহয়, যেতিয়ালৈকে চাকৰিৰ নিৰাপত্তা প্ৰদান কৰা নহয়, তেতিয়ালৈকে অসম ৰাজ্যিক মাধ্যমিক শিক্ষক সন্মিলনীয়ে কেতিয়াও পিছ নুগুচে। আমাৰ দাবী চনদসমূহ আছে। আমাৰ কাৰ্যালয়লৈকে আপোনালোক আহিব আৰু আমাৰ দাবী চনদসমূহ চাই আপোনালোকে সেই কথা বিশ্বাসত ল'ব। আমি প্ৰতিটো মুহূৰ্ততে অসমৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰতে অকলে আপোনালোকেই নহয়, আজি অসমত 14,000 বেতন বঞ্চিত শিক্ষক আছে। তেখেতসকলক 1999 চনৰ পৰা আজিলৈকে বেতনবিহীনভাৱে কাম কৰাই আছে। সেই শিক্ষকসকলক কাম কৰাই থাকিবৰ কাৰণে তেওঁলোকৰ নৈতিক অধিকাৰ অসমৰ শিক্ষা ব্যৱস্থাটো শিক্ষক কেন্দ্ৰিক সমস্যা। ইমান চৰকাৰী
চৰকাৰীভাৱে সৃষ্টি কৰি দিয়া হয় আৰু ইমান ষড়যন্ত্ৰমূলক শিক্ষকসকলক ভাগ কৰি দিয়া হয় যে একত্ৰিত হবলৈ সুবিধা দিব নোখোজে। কিন্তু আমি সকলো বুজি পাওঁ, আমি শিক্ষক আৰু আমি বুজি পাওঁ বাবে আমি তেনেধৰণৰ প্ৰলোভিত নহওঁ। হয়, মাজে মাজে দুই এজন প্ৰলোভিত হয়, নোহোৱা বুলি আমি নকওঁ। মই দলে ডাঙৰীয়াৰ যি পদত্যাগ, ব্যক্তিগত কাৰণত তেওঁ পদত্যাগ কৰিব পাৰে, এইটো বেলেগ কথা। কিন্তু যিটো অজুহাত তেওঁ আজি সংবাদ মাধ্যমৰ লগত দাঙি ধৰিছে, আমি দুখ পাইছো, লাজ পাইছো। এই কাৰণেই যে তেওঁ যোৱাকালিলৈকে সভাপতি হৈ থকা অৱস্থাত এই কথাবোৰৰ প্ৰতিবাদ কৰি আপোনালোকৰ সভাত উপস্থাপন কৰা নাছিল কিয়? যদি সাহস আছিল তাৰ সভাত আহি উপস্থাপন কৰিব লাগিছিল। আজি ইয়াত আহি আপোনালোকৰ সন্মুখত সগৌৰৱেৰে ক'ব লাগিছিল, ইয়াৰ পৰা ক'ব লাগিছিল যে এই হৈছে, এইটো নকয়। মনে মনে শিক্ষামন্ত্ৰীৰ জৰিয়তে তেওঁ সকলৰ ওপৰত ভাবুকি দিয়া বুলি এটা অভিযোগ আনাইছে। আৰু আমি আটাইতকৈ দুখ অনুভৱ কৰিছো, কি কাৰণত নাজানো শিক্ষামন্ত্ৰী ডাঙৰীয়ায়ো তেখেতৰ অভিযোগটো সংবাদ মাধ্যমৰ আগৰ জৰিয়তে ৰাইজৰ আগলৈকে লৈ আহিছে। এইটো কিবা হনা পিটিকাৰ খেল নেকি? সন্দেহ হয়। আমি আপোনালোকক কৈছো, এইবোৰ কথাত প্ৰভাৱিত নহব। এনেকুৱা বহু কথা আহি থাকিব, বহু কথা গৈ থাকিব। আমি আপোনালোকক এটা পৰামৰ্শ দিব বিচাৰিছো, এই কথাটো আমি আগতেও বহুবাৰ কৈছো। এই কথাটো মই মুকলিকে কৈছো। কৰবাত আপোনালোকৰ সন্দেহ হয়, কেতিয়াবা কেতিয়া আমাৰ কাৰণে আমাকে নিজে কথাটো সন্দেহ হয়। কথাটো বুজাই কৈছো, অতি মুকলিকে বুজাই কৈছো আপোনালোকক। বেদুৰ্তীৰ্ণ শিক্ষক সমাজ হল LP, ME, MV সকলো পৰ্যায়ৰ লগ লাগি থকা এটা সন্মিলিত সংঘ অনুষ্ঠান। আৰু আমি হলো অকল প্ৰাথমিক বিদ্যালয়ৰ অনুষ্ঠান, যিটো কাৰণত টেকনিকেল কাৰণত